এনেকুৱা বহুত লোক আছে যোনে দালি নহ'লে ভাত খাব নোৱাৰে। মোৰ আকৌ তেনেকুৱা একো কথা নহয়, কিন্তু যদি মোৰ দালিখন মাহ প্ৰসাদৰ হয় মই আকৌ কেইটামান ভাত বেছিকৈহে খাওঁ। আজি বনাবলৈ লৈছোঁ মাহ প্ৰসাদৰ দালি। প্ৰথমতে কেৰাহীখনত মই ইয়াতে দিছোঁ মিঠাতেল, নহৰু দিছোঁ ফোৰণত আৰু তেজপাত, নিমখ হালধি দি পেলাই অকণমান সময় ভাজি ল'ম। এতিয়া মাহ প্ৰসাদকেইটাও দি দিছোঁ আৰু এইখিনি মই 10-15 মিনিটমান ভাজি থাকিম। যিকোনো দালি যেতিয়া আমি কেৰাহীত বনাওঁ ভাজি থাকিলে গোন্ধটো বহুত ধুনীয়া আহে, সেইকাৰণে ইয়াতে মই অকণমান দেৰি ভাজি লৈছোঁ। আৰু এতিয়া মন পচন্দৰ শাক পাচলি আপোনালোকে দি দিব পাৰে। মই ইয়াত বিন আৰু গাজৰ দিছোঁ, কিন্তু ইয়াতে যদি মই ফুলকবি, ৰঙালাও বা মূলা দিলোঁহেঁতেন তেতিয়াও খাই বহুত ভাল লাগিলহেঁতেন। ইয়াত মই এতিয়া জোখমতে পানী দি পেলাই এইখিনি মই উতলি আহিবলৈ দিম। এয়া দালিখিনি সিজি গ'ল আৰু ইয়াত মই দিছোঁ ঘৰতে বনাই ৰখা মই জিৰা পাউডাৰ দি দিছোঁ। আৰু শেষত মই ইয়াত অকণমান গাই ঘিউ দি দিম। গাই ঘিউ দিলে সোৱাদটো একদম বাঢ়ি যায়। আৰু আজিৰ ৰেচিপিটো কেনেকুৱা লাগিলে জনাবচোন, আৰু মাহ প্ৰসাদৰ দালি খাই কেনেকুৱা পায় আপোনালোকে সেইটোও জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।